অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডক্টৰ প্ৰাপ্তি ঠাকুৰৰ তৎপৰতাত কুকুৰ সৰবৰাহৰ সৈতে জড়িত পিতৃপুত্ৰক গোলাঘাটত আটক। এই ঘটনা ঢেকিয়াল আৰক্ষী থানাৰ অন্তৰ্গত বেতিয়নী ডেকা গাঁৱত। উক্ত গাঁওখনৰ মৃদুল বৰা আৰু তেওঁৰ পুত্ৰ দীপজ্যোতি বৰাই কুকুৰ ধৰি বিক্ৰী কৰাৰ সন্দৰ্ভত বিশেষ সূত্ৰে জানিব পাৰি বোকাখাটৰ পশুপ্ৰেমী মুন গগৈয়ে প্ৰাপ্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰক জনায়। লগে লগে ডক্টৰ ঠাকুৰে এই খবৰ আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে বেতিয়নী ডেকা গাঁৱৰ মৃদুল বৰাৰ ঘৰৰ পৰা মুখ বান্ধি থোৱা অৱস্থাত দুটাকৈ কুকুৰ উদ্ধাৰ কৰে। গাঁওখনৰ অমিয়া দুৱাৰাই উক্ত কুকুৰ দুটা বান্ধি বিক্ৰী কৰিবলৈ দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে। ঢেকিয়াল আৰক্ষীয়ে মৃদুল বৰা আৰু বিশেষভাৱে সক্ষম দীপজ্যোতি বৰাক আটক কৰিছে। উল্লেখযোগ্য যে তেওঁলোকে এনেদৰে বিভিন্ন ঠাইৰ পৰা কুকুৰ ধৰি নি সৰবৰাহ কৰা স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰাপ্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডক্টৰ প্ৰাপ্তি ঠাকুৰৰ নেতৃত্বত অনুষ্ঠানটোৱে পদপথৰ কুকুৰকে ধৰি অনাদিত্য জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰি মহানুভাৱ প্ৰদৰ্শন কৰাৰ লগতে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে। জীৱ-জন্তুৰ প্ৰতি যিকোনো ধৰণৰ নিৰ্যাতন নাইবা অবৈধ কাৰ্যকলাপৰ খবৰ পোৱাৰ লগে লগেই তৎপৰ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিও প্ৰাপ্তি ফাউণ্ডেশ্যনক ৰাইজে ভূয়সী প্ৰশংসা কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। কথাটো কি মানে মই এইটো নাজানিম। এই ল'ৰাটোৱে আনিছিলে, এই গৃহস্থই ধৰি দিছে বুলি কৈছে। এতিয়া কেলৈ ধৰি দিছে কি কথা তেহেঁতক সুধিলে গম পাব। তো পুহিবলৈ আনিছে যে কামুৰিব বুলি ভয়তে চাগে মুখ চুখ বান্ধি থৈছিলে নেকি। এতিয়া প্ৰথম আনিছে যে সেইকাৰণে বান্ধি থ'ব পাৰে। এতিয়া কেনেকুৱা কি কথা মই নাজানিম। তাই ল'ৰাটোক সুধিব আৰু এইফালে গৃহস্থ ঘৰত সুধিব, তেতিয়া গম পাব। হয়, আজি আমাৰ গোলাঘাট প্ৰাপ্তি ফাউণ্ডেশ্যনে এটা খবৰ পাইছিলোঁ যে ঢেকিয়াল গাঁওখনত মানে দুটা কুকুৰ অবৈধভাৱে দুষ্ট চক্ৰক বিক্ৰী কৰিবলৈ ওলাইছিলে। আমি ইয়াৰ খবৰ পাইছিলোঁ। খবৰ পাই ততাতৈয়াকৈ আমি ঢেকিয়াল আৰক্ষী চকীত খবৰ দিলোঁ আৰু লগতে আমি প্ৰাপ্তি ফাউণ্ডেশ্যনো লগত আহিলোঁ। গৈ পিনে আমি তাত প্ৰত্যক্ষ কৰোঁ। হয়, দুটা কুকুৰ বহুত নিৰ্মমভাৱে বান্ধি থোৱা হৈছিলে আৰু তেওঁক বিক্ৰী কৰিবলৈ দুটা কুকুৰ তেওঁলোকে যোজা চলাই আছিলে। আমি ঠিক সময়তে গৈ পিনে উপস্থিত হ'লোঁ সেই মানুহঘৰত, আৰু মানুহঘৰৰ পৰা আমি কুকুৰকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই ক্ষেত্ৰত আমাক ঢেকিয়াল আৰক্ষী চকীৰ আৰক্ষী বিষয়াকেইগৰাকীও আমাক সম্পূৰ্ণভাৱে সহযোগ কৰিলে। তাৰ বাবে আমি আৰক্ষী চকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।